Soलायथायनि गोनांथार प्रमद बर'नि सरकार सोलायथायनि गोनांथार प्रमद बर'नि सरकार खोथाजों नङा मावनायजों सुबुंनि जिउजों थाम बोसोर इउपिपिएल सरकार सालायनाय लोगो लोगोनो बिटिआरआव गोजोन आरो सान्थिया फैदों। बे बाथ्राखौ बुंदों बिटिआरनि सीएम प्रमद बर' बिथाङा। लोकसभा बिसायख'थिया खाथिनिफ्राय खाथि सौफैनाय लोगो लोगोनो मोनफ्रोमबो राजखान्थि हान्जाया गोख्रोंनिफ्राय गोख्रोंसिन बारबारनायखौ नुनो मोननाय जादों। थिग बेबादिनो दिनै गसाइगाव महकुमानि सिङाव थानाय 3 नं श्रीरामपुर बियाबनि बेन्दोङाव थानाय हारपुटा नब्लाङाव श्रीरामपुर ब्लक इउपिपिएलनि बानजायनायाव इउपिपिएल दोलोनि जयनिं हाबाफारि लानायखौ नुनो मोनदों। बिटिआरनि सीएम प्रमद बर'नि दैदेननाय इउपिपिएल राजखान्थि हान्जाखौ मोजां मोननानै दिनै गोबां बिपिएफ कंग्रेस जीएसपी राजखान्थि हान्जानिफ्राय गासै 12,000निबो बारा मावथिफोरा इउपिपिएल राजखान्थि हान्जायाव जयनिं जायो। मख'नो गोनांदि बे जयनिं हाबाफारियाव बिटिआरनि सीएम प्रमद बर'जों लोगोसे एम विल्सन हासदा, उकिल मुसाहारि आरो 28 नं गसाइगाव विधानसभा बियाबनि एमएलए जिरन बसुमतारीजों लोगोसे मिरु इउपिपिएलनि गाहाय नेहाथारि राजु नार्जारी बिथांमोना नुजाथिनानै हाबाफारिखौ जाफुंसार खालामो। STFৰ ফাউণ্ডাৰ চেয়াৰমেন ডাঙৰীয়া তেখেতৰ সতীৰ্থৰ লগত আজি জইন হৈছে আৰু ইয়াৰ লগতে বহুতখিনি ৰাইজ আহি ইউপিপিএল দলত জইন হৈছে আমাৰ এই হাৰাপুটাৰ এই অডিটৰিয়ামত। মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু বহুতখিনি ডাঙৰ প্ৰগ্ৰাম কৰাৰ কাৰণে তেখেতসকলে সিদ্ধান্ত লৈছিলে, কিন্তু কম সময়ৰ কাৰণে তেনেকুৱা সৰুকৈ লোৱা হ'ল। পিছত আকৌ ডাঙৰকৈ প্ৰগ্ৰাম কৰাৰ কাৰণে মই কৈছোঁ এতিয়া আৰু বহুতখিনি ৰাইজ এই সমষ্টিৰ পৰা আহি ইউপিপিএল দলত যোগদান কৰিব। এতিয়া 40টা সমষ্টিত আমাৰ 40টা প্ৰগ্ৰাম বিভিন্ন সমষ্টিত চলি আছে। প্ৰত্যেকটো সমষ্টিতে 2,000, 3,000, 4,000 তেনেকুৱা মানুহ আহি পেলাই দলত যোগদান কৰি আছে আৰু এতিয়া ইউপিপিএল বিটিআৰ অঞ্চলত সকলোতকৈ শক্তিশালী দল হিচাপে এতিয়া আমি কাম কৰি গৈ আছোঁ আৰু মই বিটিআৰ অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ। এই নতুন বছৰত ৰাইজৰ যিটো মৰম স্নেহ আৰু ইউপিপিএলৰ প্ৰতি যিটো আস্থা দেখিবলৈ পাইছোঁ, এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা আশীৰ্বাদ স্বৰূপ। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। 17 বছৰতো নিদিলে, তো 17 বছৰত কিয় নিদিলে সেইটো আগতে উত্তৰ দিয়ক। তেখেতে 17 বছৰত 15,000 মাটিৰ পাট্টা দিব নোৱাৰিলে। আমি 3 বছৰত প্ৰায় 1 লাখ দিবলৈ গৈ আছোঁ। এতিয়া আমাৰ 96 হৈ গ'ল, 96,000 আমি 1 লাখ দিবলৈ গৈ আছোঁ আৰু 2টা বছৰত তেখেতৰ পাট্টা দিবৰ কাৰণে আৰু কোনো নাথাকিব, চবৰো পাট্টা হৈ যাব। গতিকে এই ইছ্যুটো লৈ পেলাই তেখেতে ইলেকশ্যন খেলিব নোৱাৰিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰত নিজে পাতি থোৱা জালত পৰিছে আৰু সেই জালৰ পৰা তেখেতে ওলাই আহিব নোৱাৰে। ইয়াত আমিও তেখেতক সহায় কৰিব নোৱাৰোঁ।